5,000 টকা কিয় জৰিমনা ভৰিব লাগে য'ত 500 টকাত আপুনি এখন লাইচেন্স বনাব পাৰে। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ উদ্যোগত যিটো পদক্ষেপ লৈছে সেইটোৰ কাৰণে আমি সুখীও তথা মোৰ যিমানখিনি সময় তাতে অতিবাহিত হ'ল হয় অহা যোৱাৰ ক্ষেত্ৰত সেইখিনিও বাচিছে। তাৰ কাৰণে যিমানবোৰে ইয়াত পদক্ষেপ লৈছিলে সকলো স্বনামধন্য ব্যক্তিক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এটা সকলোৰে এটা আগ্ৰহ ইয়াত পৰিলক্ষিত হৈছে। আমি ৰাতিপুৱা 11টা বজাৰ পৰাই ইয়াত এই অনুজ্ঞাপত্ৰৰ বাবে ইয়াত নাম এণ্ট্ৰি কৰাৰ যি ব্যৱস্থা কৰা হৈছিল আৰু সেইমতে এতিয়ালৈকে 500ৰো অধিক ব্যক্তিয়ে বা কোনো পুৰুষ মহিলাই ইয়াত তেখেতসকলৰ অনুজ্ঞাপত্ৰৰ বাবে তেখেতসকলে আবেদন জনাইছে আৰু আশা ৰাখিছোঁ আৰু তেখেতসকলে এই নিজৰ ঘৰতেই যিহেতু তেখেতসকলৰ উদ্দেশ্য চৰকাৰৰ যিটো উদ্দেশ্য ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ সেই যি তেখেতসকলৰ যি এটা পৰিকল্পনা সেই পৰিকল্পনাটো সাৰ্থক হ'ব বুলি মই আশা কৰিছোঁ। আজিকালি গভৰ্ণমেণ্টেও মেধাৱী ছাত্ৰ ছাত্ৰীক স্কুটি দিছে, বহুতে লাইচেঞ্চ নোলোৱাকৈও চলাব বিচাৰে। গতিকে এই গ্ৰাম্যাঞ্চলত বহুত মানুহৰ দুচকীয়া বাহন আছে কিন্তু তেওঁলোকৰ লাইচেঞ্চ নাই, তেওঁলোকে গুৱাহাটী মহানগৰীত গৈ লাইচেঞ্চখন ল'বলৈ সক্ষম নহয়। সেয়ে আমি বিচাৰিছোঁ যে প্ৰত্যেকজন ব্যক্তি লাইচেঞ্চখন থাকিব লাগে আৰু তেতিয়াহে তাৰপিছতে গাড়ী চলাব পাৰে। আৰু লাইচেঞ্চখন নাথাকিলে যান বাহন বিধি অনুসৰি 5,000 টকা জৰিমনা হয়। গতিকে 5,000 টকা কিয় জৰিমনা ভৰিব লাগে য'ত 500 টকাত আপুনি এখন লাইচেঞ্চ বনাব পাৰে। আপুনি মানুহৰ সেই ন্যূনতম সুবিধাখিনি কিয় ল'ব পৰা নাই। সেয়ে ৰাইজৰ ওচৰলৈ আহিছোঁ, ৰাইজক সেৱা কৰিব বিচাৰিছোঁ। যিহেতু আমি চৰকাৰী চাকৰিয়াল, আমি ৰাইজক সেৱাৰ কাৰণে দিনে ৰাতি আছোঁ। গতিকে ৰাইজক সেৱা কৰি ৰাইজৰ পদূলি ৰাইজৰ সেৱাৰ যিটো কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক আমি একোখনকৈ ড্ৰাইভিং লাইচেঞ্চ চিটাতে কেনেকৈ পাব পাৰি দেখাইছোঁ আৰু দিয়াইছোঁ। আৰু ইয়াৰ উপৰিও আমি অন্যান্য গাড়ী নথিপত্ৰ নৱীকৰণেই হওক, যান বাহন কৰ পৰিশোধৰ ক্ষেত্ৰতে হওক, অন্যান্য যিখিনি অসুবিধা হৈছে সকলোখিনি দূৰ কৰাৰ লগতে পথ সুৰক্ষাৰ যিখিনি কথা ৰুলছ অন দি ৰোড সেইখিনি কথাও আজি তেওঁলোকক আগত দাঙি ধৰিবৰ কাৰণে প্ৰচেষ্টা চলে। এটা সুৰক্ষিত যাতায়াত আগন্তুক দিনবিলাকত 2026 বৰ্ষটো যাতে সকলোৰে কাৰণে সুৰক্ষিত হয় তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আমি আচলতে যোৱা দিনবিলাকত অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ ফালৰ পৰা ৰাইজৰ সেৱা ৰাইজৰ পদূলিত যি কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। এতিয়া 2025 বৰ্ষৰ আচলতে শেষ মাহ, এই কেইটামান দিনে আছে বৰ্ষটো শেষ হ'বলৈ। আমি এটা বিচাৰিছোঁ যে আগন্তুক 2026 বৰ্ষটো ৰাইজক এটা সুৰক্ষিত যাতায়াত আৰু সকলো ফালৰ পৰা এটা সুৰক্ষা হওক। সেইকাৰণে আমাৰ বিশেষকৈ পৰিবহণ বিভাগৰ লগত যিটোবিলাক ছাৰ্ভিচ আছে ৰাইজৰ কাৰণে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ তৎপৰতা যিটো প্ৰায় 72টাতকৈ অধিক সেৱা ৰাইজে ঘৰতে পঢ়ি কণ্টেক্টলেছ আধাৰ লিংকৰ জৰিয়তে ল'ব পৰা হৈ আছে। এইখিনি সেৱা যদি ৰাইজৰ কিবা অসুবিধা হৈছে নেকি, তেওঁৰ যান বাহনৰ অনুজ্ঞাপত্ৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ ড্ৰাইভিং লাইচেঞ্চ এখন পোৱাৰ কাৰণে কিবা অসুবিধা হৈছে নেকি, তেখেতৰ যান বাহনৰ কৰ দিয়াত কিবা অসুবিধা পাইছে নেকি, যান বাহন নথিপত্ৰ নৱীকৰণ ৰিনুৱেলৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি, আৰু ৰাইজক আমাৰ পথ দুৰ্ঘটনা নহ'বৰ কাৰণে সজাগ কৰিবৰ কাৰণে আচলতে আৰু যাতে আমাৰ চৰকাৰৰ যিটো ৰাজহ এই ৰাজহখিনি ক'ৰবাত তেওঁলোকে দিবলৈ অসুবিধা পাইছে নেকি, কি হৈছে এই কথাখিনি জানিবৰ কাৰণে ৰাইজৰ সেৱা ৰাইজৰ পদূলিৰ জৰিয়তে কাৰ্যসূচীৰ জৰিয়তে আমি বিভিন্ন অঞ্চলত যোৱা দিনবিলাক কৰিছিলোঁ। এই ডিচেম্বৰ মাহৰ আজি পহিলা দিন, এই দিনটোতে আমি আচলতে ডিগাৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলৰ খেলপথাৰত আমি তেখেতলোকৰ পৰা এখন এপ্লিকেশ্যন পাইছোঁ যে আমাৰ উদ্যোক্তাসকলে জনাইছে ইয়াত এটা আপোনালোকে কাৰ্যসূচী লওক। আৰু সঁচাকৈ এই পঞ্চায়ত এলেকাত আমি কাৰ্যসূচী গ্ৰহণ কৰি গ্ৰাম্যাঞ্চলত দেখা পাইছোঁ যে আজিকালি গভৰ্ণমেণ্টেও মেধাৱী ছাত্ৰ ছাত্ৰীক স্কুটি দিছে, বহুতে লাইচেঞ্চ নোলোৱাকৈও চলাব বিচাৰে। গতিকে এই গ্ৰাম্যাঞ্চলত বহুত মানুহৰ দুচকীয়া বাহন আছে কিন্তু তেওঁলোকৰ লাইচেঞ্চ নাই, তেওঁলোকে গুৱাহাটী মহানগৰীত গৈ লাইচেঞ্চখন ল'বলৈ সক্ষম নহয়। সেয়ে আমি বিচাৰিছোঁ যে প্ৰত্যেকজন ব্যক্তি লাইচেঞ্চখন থাকিব লাগে আৰু তেতিয়াহে তাৰপিছতে গাড়ী চলাব পাৰে। আৰু লাইচেঞ্চখন নাথাকিলে যান বাহন বিধি অনুসৰি 5,000 টকা জৰিমনা হয়। গতিকে 5,000 টকা কিয় জৰিমনা ভৰিব লাগে য'ত 500 টকাত আপুনি এখন লাইচেঞ্চ বনাব পাৰে। মানুহৰ সেই ন্যূনতম সুবিধাখিনি কিয় ল'ব পৰা নাই।
সেয়েহে ৰাইজৰ ওচৰলৈ আহিছোঁ, ৰাইজক সেৱা কৰিব বিচাৰিছোঁ। যিহেতু আমি চৰকাৰী চাকৰিয়াল, আমি ৰাইজক সেৱাৰ কাৰণে দিনে ৰাতি আছোঁ। গতিকে ৰাইজক সেৱা কৰি ৰাইজৰ প্ৰতি ৰাইজৰ সেৱাৰ যিটো কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক আমি একোখনকৈ ড্ৰাইভিং লাইচেঞ্চ চিটাতে কেনেকৈ পাব পাৰি দেখাইছোঁ আৰু দিয়াইছোঁ। আৰু ইয়াৰ উপৰিও আমি অন্যান্য গাড়ী নথিপত্ৰ নৱীকৰণেই হওক, যান বাহন কৰ পৰিশোধৰ ক্ষেত্ৰতে হওক, অন্যান্য যিখিনি অসুবিধা হৈছে সকলোখিনি দূৰ কৰাৰ লগতে পথ সুৰক্ষাৰ যিখিনি কথা ৰুলছ অন দি ৰোড, সেইখিনি কথাও আজি তেওঁলোকক আগত দাঙি ধৰিবৰ কাৰণে প্ৰচেষ্টা চলে। এটা সুৰক্ষিত যাতায়াত আগন্তুক দিনবিলাকত 2026 বৰ্ষটো যাতে সকলোৰে কাৰণে সুৰক্ষিত হয় তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ।